এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি লৈ আহিছো এটা ফটোশ্বুট ব্লগ। আশা কৰিছো আপোনালোকে চাই ভাল পাব। যিহেতু এতিয়া লকডাউন চলি আছে, গতিকে মই ফটোশ্বুট বেলেগত গৈ কৰা নাছিলো, ঘৰৰ ওচৰতে কৰিছিলো। আৰু মোৰ লগত আছিলে ঘৰৰ ওচৰৰে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত। আৰু এইফালে আমাৰ কেমেৰামেন আয়ুষ ভাইটি। আৰু এইফালে চিনাকি কৰি দিছো মিছ মোৰ ৰাখি হৈছে মাধুৰ্য। আৰু সেইফালে মিছ অৰ্পিতা। আৰু সেইফালে আমাৰ পৰাঞ্জতি। আচলতে তেনেকুৱা একো বিশেষ ফটোশ্বুট নহয়, যিহেতু আমি এতিয়া লকডাউনৰ সময়খিনিত ঘৰতে বৰ হৈ আছো ন। গোটেইকেইটা মিলি প্লেনিং কৰিলো যে আমি আজি ফটোকে মাৰো, আৰু লগতে আপোনালোকলৈও এটা মই ভিডিঅ' বনাই থলো। বছ সিমানেই আৰু। তেনেহ'লে ব'লক এতিয়া মইনো কি ফটো মাৰিলো আৰু কি ভিডিঅ' বনালো আপোনালোককো দেখাওঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। মোৰ ফটোবোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।